Hello everyone, welcome back to my YouTube channel Anusmita's Diary. আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি বহু দিনৰ মূৰত এটা লং ব্লগ লৈ আছো আৰু এতিয়া বাজিছে ৰাতিপুৱা 6:45 আৰু এতিয়া মই গৈ আছো মা বগলা মন্দিৰলৈকে। আজি বাৰু মই অকলে নাযাম, মোৰ জেঠিমাৰ ছোৱালীহঁতৰ লগতে যাম আৰু যোৱা সপ্তাহত মই সিহঁতৰ লগতে গৈছিলো। মই আপোনালোকক শৰ্ট ভিডিঅ'ত দেখাইছোৱে আৰু এতিয়া মই ধাৰাপুৰলৈকে যাম আৰু ধাৰাপুৰৰ পৰা মই সিহঁতৰ লগত যাম। আৰু এতিয়া মই ওলালো আৰু সেইদিনা ৰ'দটো একদম নাছিল যোৱা সপ্তাহত যাওঁতে। আজি কিন্তু তামাম ৰ'দ দিছে, ৰাতিপুৱা উঠি ৰ'দটো দেখা পাইছো। চাওঁ কি হয়, চাই থাকোঁ। ৰাতিপুৱাই ওলাইছোঁ যিহেতু ৰাস্তা একদম খালী, বহুত মানুহ চাকি উঠাই নাই, অকলে অকলে গৈ আছোঁ আৰু এতিয়া মেইন ৰাস্তালৈ। ধাৰাপুৰলৈকে অহা বাছখনত ইমান বেছি যে ভিৰ হৈছিল নহয়, মই আৰু তাত ভিডিঅ' কৰি নাথাকিলোঁ আৰু এয়া মই ধাৰাপুৰ আহি পালোঁ আৰু এতিয়া জেঠিৰ ছোৱালীহঁত আহি আছে, সিহঁত আহিলে আমি এতিয়া মন্দিৰলৈ গুচি যাম। ধাৰাপুৰৰ পৰা কামাখ্যা ঘাটলৈ যোৱা বাছখন একেবাৰে খালী আছিল, অকল আমি কেইজনে উঠিছিলোঁ আৰু ৰাতিপুৱাই এনেকুৱা খালী গাড়ী পালে আৰু কি লাগে নহয়নে। গাড়ীৰ পৰা নামি এই দোকানখনৰ পৰা ধূপ চাকি প্ৰসাদ মালা এইবোৰ লৈ ল'লোঁ আৰু এই দোকানখন মানে আমাৰ পাৰ্মানেণ্ট টাইপ হৈ গৈছে। যেতিয়াই বগলা মন্দিৰত আহোঁ আমি এই দোকানখনৰ পৰাই লওঁ। কেনেকুৱা অনুভৱ দিছে আহি পেলাই? খুব ভাল লাগিছে, বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি। ভাল লাগিছে গৈ পাই পেলাই মানুহৰ যিটো লাইন দেখিলোঁ নহয়, বাপৰে, আনফালে আকৌ ৰ'দটো বহুত চকাকৈ দিছিল আৰু আমি তেনেকৈ লাইনতে থিয় হৈ আছোঁ। থিয় হৈ লাইন পাতোতে সকলোৰে ভাগৰ লাগি গৈছিল, সেইকাৰণে গোটেইবোৰে বহি লৈছোঁ তলতে এনেকৈ, কাৰণ মানুহো বহুত ভিৰ হৈছিল, সেইকাৰণে দৰ্শন কৰোঁতে বহুত বেছি টাইমো লাগিছিল। লাইন চাওকচোন কিমানবোৰ মানুহ, বাপৰে, আমাৰ পিছত আকৌ লাইন হৈ আছে। আৰু ইয়াত আজিয়ে নহয় প্ৰত্যেক মঙলবাৰে মানে মানুহ বহুত বেছিয়ে হয়। আৰু আমি ধুনীয়াকৈ বগলা মাৰ দৰ্শন কৰি আহিলোঁ আৰু মন্দিৰৰ ভিতৰত যিহেতু কেমেৰা এলাও নাই সেয়ে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মন্দিৰৰ পৰা ওলাই আমি প্ৰসাদ খালোঁ আৰু আমি ঘৰলৈ উভতি আহিলোঁ। গুড মৰ্ণিং, আৰু আজি হৈছে তৃতীয়টো মংগলবাৰ আৰু আজিও মই বগলা মন্দিৰলৈকে গৈ আছোঁ। মই মানে এই ভিডিঅ'টোতে আপোনালোকক 2টা মংগলবাৰত বগলা মন্দিৰ দৰ্শন কৰাৰ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াইছোঁ। আৰু আজি কামাখ্যা মন্দিৰতো যোৱাৰ কথা আমাৰ, যাওঁ নে নাযাওঁ চাওকচোন আপোনালোকে। মানুহৰ যিহেতু বহুত বেছি ভিৰ হয়, সেইকাৰণে আমি ৰাতিপুৱা ওলাইছোঁ, কিন্তু কেতিয়া যাই পাওঁ আৰু কেতিয়া দৰ্শন কৰিব পাৰোঁ সেইটো গৈ পাইহে গম পাম বাৰু। 3-4 ঘণ্টা অপেক্ষাৰ অন্তত মা বগলামুখীৰ দৰ্শন কৰিব পাৰিলোঁ আৰু মনটো খুব বেছিয়ে ভাল লাগিলে দৰ্শন কৰিব পাই। আৰু এতিয়া মা কামাখ্যা মন্দিৰত যাওঁ বুলি ভাবিছোঁ, কিন্তু দেৰি হোৱাৰ কাৰণে ভিতৰলৈ যাব নোৱাৰিম বাৰু। মন্দিৰৰ ভিতৰলৈ বাহিৰতে ধূপ চাকি জ্বলাই আহোঁ বুলি ভাবিছোঁ। কামাখ্যা মন্দিৰৰ চৌহদটো চাওকচোন এবাৰ, দোকান পাহাৰেৰে ৰঙীন হৈ আছে, ইমান যে ধুনীয়া দেখিছে নহয়নে। আৰু এয়া আমি কামাখ্যা মন্দিৰ আহি পালোঁ আৰু আহি পাই প্ৰথমে আমি ধূপ চাকি জ্বলালোঁ আৰু সেৱা কৰিলোঁ আৰু মন্দিৰটো আৰু আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে নহয়। আৰু আমি এতিয়া কামাখ্যা মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু তাৰ পৰা আহি তাৰ ওচৰতে থকা ছিন্নমস্তক মন্দিৰৰ দৰ্শন কৰি আহিলোঁ। ৰাতিপুৱাই গৈছিলোঁ যিহেতু বহুত বেছি ভোকো লাগিছিল আৰু গৰমো লাগিছিল, সেয়েহে আমি আইচক্ৰীমো খালোঁ, লগতে পৰঠা খালোঁ আৰু সেয়া খাই পেলাই আমি গাড়ীত উঠি আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।